এটা আছে ডাইরেক্ট নদী পার করে যাব পারে এটা আছে উমানন্দ মন্দির না কোন আর হেই আমার ভাগর লাগা না তে লৈ লৈছো ফ্রুট তো অলপ ফ্রুট খাই লওঁ তো ভূগোল Hello guys, welcome to the NR vlog. তো আজি মই গৈ আছো আমাৰ পৃথিৱীৰ সকলোতকৈ সৰু নদী দ্বীপলৈ হয় উমানন্দ। তো আজি মই গৈ আছো উমানন্দ মন্দিৰ। তো আজি অলমান মানে ভিডিঅ'টো অলমান বেলেগকৈ বনাম বুলি ভাবি আছো। আজি অলমান ভিডিঅ'টো বেলেগত চাই অলমান বেলেগ হ'ব। তো মানে মই ভাবি আছো বেলেগ গাড়ী মানে লিফ্ট লৈ যাম আজি। তো বেলেগ নিজে ভাড়া দি নাযাওঁ, বেলেগ গাড়ীত লিফ্ট লৈ যাই আছো আজি। তো চাও কি গাড়ী পাওঁ লিফ্টত। তো ডাইৰেক্ট যাই আছো মই এতিয়া গুৱাহাটী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আহি পালোঁ ৰাস্তাত। তো ৰাস্তাত গাড়ী চাড়ী চলি আছে। তো আজি ছানডে ইমান এটা গাড়ী চাড়ী নাই। তো চাও কি গাড়ী পাওঁ, ৰখি আছো এতিয়া গাড়ীৰ কাৰণে। তেতিয়াৰ পৰা ৰখি আছো কিন্তু এতিয়ালৈকে এটাও গাড়ী পোৱা নাই। বহুত দেৰি ৰখি ৰখি গাড়ী এটা পাই গৈছোঁ। তো ইয়াতে যাই আছোঁ আৰু এতিয়া। তো গাড়ীটো গুৱাহাটীলৈকে যাব নেকি। তো লাইফত প্ৰথমবাৰৰ কাৰণে এনেকুৱা লিফ্ট লৈ যাই আছোঁ। তো বহুত বঢ়িয়া লাগি আছে। তো কেতিয়াও এনেকুৱা লিফ্ট লৈ যাই পোৱা নাই। তো আজি প্ৰথমবাৰ যাই আছোঁ। তো ভিডিঅ'টো বহুত এনজয় হ'ব। তো আপোনালোকে প্লিজ চাই থাকক। ভাই সাহেব কি এইটো লাগিছে কৰে আমেৰিকাত আহি পালোঁ নেকি। তো এতিয়া আমি আহি পালোঁ পল্টন বজাৰ। এইটো হৈছে নেপালী মন্দিৰ। তো চাওক আপোনালোকে। পুৰা বিচাৰি বিচাৰি আহি পালোঁ, নাজানো মানে ইমান এটা। তো আহি পালোঁ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত। তো সৌ আহি হৈছে উমানন্দ। তো এতিয়া এটা জাহাজ ধৰিব লাগে আৰু যাব লাগে। আপোনালোকক দেখাই আছোঁ। এতিয়া জাহাজত ক'ত বা টিকেট কাটিব লাগে ইমান এটা নাজানো। তো এতিয়া কাৰোবাক সুধিলোঁ, সুধি কৈ আছোঁ। তো এইটো হৈছে টিকেট কাউণ্টাৰ। তো ইয়াতে তামাম মানুহ ভিৰ হৈ আছে একেবাৰে। টিকেট চেকাৰ কাটা নাই, টিকেট কাটিব ৰখি আছোঁ।
তো ইয়াতে ভোক লাগিছে মই চিপছ খাই আছোঁ মানে তো টিকেট কাটিয়ে যাওঁ আৰু কিন্তু অলপমান প্ৰব্লেম আছে কিবা অনলাইন টিকেট কৰিব কৈ আছে ইমান এটা গম নাপাওঁ তো ভাবিলোঁ অলপমান ইয়াতে পানীপুৰি খাই লওঁ কিন্তু ইয়াতে পানীপুৰি বোলে নাপায় ইয়াতে পায় দহি পুচকা তো এইটোকে খাই লওঁ তো এই আমার আহি পাল দহি পুচকা তো খাই কিনে আপনার টেস্ট করে আছো গৈছা বুলি তাই খাই আছো তো ইয়াতে বহি আছো এতিয়া ৰিলেক্স পুৰা মজা লাগি আছে তো তাতে 1:30 বজাত টিকেট কাটিব যাব লাগিব তো টিকেট কাউণ্টাৰ খুলিব মানে তো ইয়াতে বহি আছোঁ পুৰা বিন্দাছকে তো তো পুরা লাইফ জ্যাকেট পিন্ধি আহি পালোঁ ইয়াতে তো ইয়াতে তামাম মানুহ ভিৰ হৈ আছে একেবাৰে তো এতিয়া যাওঁ আৰু আমি উমানন্দ দেখাই আছোঁ আপোনালোকক উমানন্দ সৌৱাই হৈছে উমানন্দ তো গৈ আছোঁ বেছি দূৰ নাই আৰু আহি পালোঁ উমানন্দ তো এইফালে আছে গেট এইটো হৈছে ৰক টাৱাৰ তো কেতিয়াবালৈকে আহিম আৰু ইয়াতে তো ইয়াতে জোতাযোৰ খুলি দিওঁ তো ইয়াতে মানে পইচা চইচা লোৱা নাই কিন্তু জোতা খোলাৰ তো বঢ়িয়া
ভৰা এতিয়া চাই আছোঁ এতিয়া লৈ লৈছোঁ ফ্ৰুট তো অলপ ফ্ৰুট খাই লওঁ তো ভোকো লাগিছে বহুত তো ফ্ৰুট খাই আছোঁ বৰ্ডত আহি গ'লোঁ যাই আছোঁ খাব লাগিব ভোক লাগিছে হৈ গ'ল উমানন্দ চাই ল'লেও বঢ়িয়া লাগিল চাই তো এতিয়া হোটেলত যাই কিবা কিবি খাওঁ তো দেখাইছোঁ আপোনালোকক চাই থাকক বহুত ভোক লাগিছে তো সেইকাৰণে চিকেন পকৰা খাম বুলি ভাবিছোঁ সেইফালে বনাই আছে দেখা তো এতিয়া আহি পালোঁ ঘৰত তো ঘৰত আহি পোৱা নাই মানে ৰাস্তাতে আছোঁ তো ৰাতি হৈ গ'ল বহুত তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি দিম তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো বাই বাই